নমস্কাৰ। দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আহিছোঁ ৰাষ্ট্ৰীয় খবৰলৈ। বিগত 10 বছৰত লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা প্ৰথমজন বিৰোধী দলপতি হ'ল ৰাহুল গান্ধী। উল্লেখযোগ্য যে যোৱা 10টা বছৰে লোকসভাত বিৰোধী দলপতিৰ আসনখন খালী হৈ আছিল। ইফালে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাহুল গান্ধীক দ্বিতীয় শাৰীৰ আসন দিয়াক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। স্বাধীনতা দিৱস উপলক্ষে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত 3303 ফুট দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকাৰ সমদল উলিওৱা হয়। এতিয়া আহিছোঁ ৰাজ্যিক খবৰলৈ। স্বাধীনতা দিৱসৰ দিনটো ৰাজ্যবাসীয়ে বোমাতংকৰ মাজত কটাবলগীয়া হ'ল। ৰাজ্যৰ বিভিন্ন স্থানত উদ্ধাৰ কৰা হ'ল আলফাই সংস্থাপিত কৰা বোমাসমূহ। উল্লেখযোগ্য যে আলফা স্বাধীনে ৰাজ্যৰ 25টাকৈ স্থানত বোমা সংস্থাপন কৰাৰ দাবী কৰিছিল। স্বাধীনতা দিৱসৰ দিনাই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ। স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্যৰ 25টাকৈ স্থানত আলফাই সংস্থাপিত কৰা বোমাৰ ঘটনাটোক লৈ গৃহ বিভাগৰ ব্যৰ্থতাৰ কথা সদৰি কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে বিধায়ক অখিল গগৈ। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দিয়া ভাষণত কেইবাটাও বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। BTADৰ অন্তৰ্গত চিকনাঝাৰ বনাঞ্চলক ৰাজ্যৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ তীৰ্থস্থানসমূহ লগতে খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষাৰ বাবে এখন কঠোৰ ৰাজহ আইন অনাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাধীনতা দিৱসৰ দিনাই বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল গোলাঘাট চহৰৰ মাজমজিয়াত। সামান্য অজুহাততে মৰিয়াই হত্যাৰ চেষ্টা এজন যুৱকক। এগৰাকী সাহসী মহিলাৰ হস্তক্ষেপত কথমপি প্ৰাণ ৰক্ষা পৰিল ভাস্কৰ তামুলী নামৰ যুৱকজনৰ। মাৰ্ঘাৰিটাত ৰেলৰ খুন্দাত নিহত হয় এজন বিশেষভাৱে সক্ষম ব্যক্তি। ৰেলৰ আলিত বহি থকা অৱস্থাত ৰেলখনে মহতিয়াই নিয়ে ব্যক্তিজনক।